নমস্কাৰ। আজি মই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। বহুত প্ৰশ্ন আহি আছে মোলৈ, ফেচবুকত হওক বা হোৱাটছএপত হওক, ফোনত কল কৰি। সেই প্ৰশ্নখিনিৰ আজি মই উত্তৰ দিম বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈ চাব। কেনে পালে কমেণ্টত জনাব। কথাটো হ'ল, মোৰ ছোৱালীজনীয়ে ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত চিলেক্ট হৈছিল। গতিকে সেইটোৰ ওপৰত কুৱেশ্যন, ক'ত এডমিশ্যন দিছোঁ, তাইক কোনে পঢ়ায়, এজ কিমান, এনেকুৱা ধৰণৰ, বয়স কিমান। গতিকে আজি মই সেই গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিম। আৰু কৈ আছে বহুতে যে তাইৰ ভিডিঅ' চাব খোজে, তাই কেনেকৈ কি কৰিছিল। একচুৱেলি তাইৰ ভাল ভিডিঅ' লগত নাই, তথাপি কিছুমান আছে। যেতিয়া নেকি তাইক অলপ কিতাপ আগত দি সুধিছিলোঁ, এনেকুৱা টাইপৰ ভিডিঅ' এটা দুটা আছে, কিন্তু এনেকৈ ৰখাও নহ'ল। কাৰণ মই ভবাও নাছিলোঁ যে কেতিয়াবা এনেকৈ কোনোবাই বিচাৰিব, দেখাব লাগিব। আৰু তাই বহুত উৎপতীয়া, শান্তশিষ্ট নহয়। এটা ঠাইত 5 মিনিটতকৈ বেছি টাইম বহি নাথাকে। গতিকে তাই এনেকৈ ধুনীয়াকৈ বহাই লৈ কিবা এটা সুধি থাকিম, তাই ক'ব আৰু মই ভিডিঅ' বনাম, পচিবল নহয়। আৰু তাইক কোনোদিন আমি প্ৰেছাৰ দিয়া নাই। যি শিকিছে এনেকৈ খেলাৰ মাধ্যমেৰে শিকিছে। তাৰ ভিডিঅ' মই আগতে বনাইছোঁ। কোনোবাই যদি চোৱা নাই চাই ল'ব, ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম, আপোনালোকে চাই ল'ব পাৰিব। এতিয়া আহোঁ কথালৈ, মেইন কথালৈ। তাইৰ বয়স 2 বছৰ 10 মাহ আৰু এতিয়ালৈ তাইক স্কুলত দিয়া নাই। কাৰণ স্কুলত দিবলৈ হ'লে বয়সটো 3+ হ'ব লাগে। গতিকে প্লে স্কুলত দিয়া নাছিলোঁ আৰু দিম বুলি ভবাও নাছিলোঁ। আৰু ইফালে ক'ভিডৰ ছিজন আহি গ'ল, গতিকে দিলেও কামেই নহ'লে আকৌ। গতিকে প্লে স্কুলত এডমিশ্যন দিয়া নাছিলোঁ। আৰু তাইক যি শিকাইছিলোঁ ঘৰতে আমি শিকাইছিলোঁ এনেকৈ। আৰু কোনো কিবা এটা শিকাম বুলি বহাই লৈ শিকোৱা নাছিলোঁ। তাই য'ত যেতিয়া যেনেকৈ থাকে তাতে কিবা এটা সুধি দিওঁ, সেনেকৈয়ে শিকি লৈছিল। আৰু গতিকে মই তাইৰ ভিডিঅ' যি এটা দুটা আছে, মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। চাই ল'ব, চালে আপোনালোকে গমেই পাব। এনেকুৱা নহয় যে তাইক ভালকৈ বহাই ল'ম, কৈছোঁহে। গতিকে যেতিয়া ক'ৰবাত যদি তাইক দেখিছোঁ, একচুৱেলি ল'ৰা ছোৱালীবিলাকৰ মুড চাব লাগে, শিশুবিলাকৰ মুড চাব লাগে। মুডটো যদি ভাল আছে, তেতিয়াহে সিহঁতে কিবা এটা কাম কৰিব বা সুধিলে ক'ব, সেনেকুৱা। গতিকে তাই যেতিয়া মুডটো ভালে থাকে ন, কিবা ফূৰ্তিত থাকে, বা আমি দেখি গম পাইছোঁ বা কথা পাতি গম পাইছোঁ যে তাই এতিয়া এইটো সুধিলে ক'ব। গতিকে য'ত যেতিয়া যেনেকৈ থাকে তেনেকৈ সুধি দিওঁ। সেনেকুৱা টাইপৰে এটা দুটা ভিডিঅ' আছে। তাই কি এপ্ৰিচিয়েট কৰিছিল, সেইটো কুৱেশ্যন বহুত আহি আছে। তাই এপ্ৰিচিয়েট কৰিছিল নাম্বাৰিং, এলফাবেট, ৱৰ্ড এছ'চিয়েট, এনিমেলছ নেম, বাৰ্ডছ নেম, ভেজিটেবলছ, ফ্ৰুইটছ, আৰু কাউণ্টিং, ৰাইমছ, তাৰপিছত এইখিনিয়ে কৰিছিল। কিন্তু একচুৱেলি নাৰ্চাৰী কৰ্চটোত যিখিনি বস্তু পায়, সেইখিনি বস্তুৱে তাই এপ্ৰিচিয়েট কৰিবলৈ সক্ষম হৈছিল। কোনোদিন কিন্তু মই কৈছোঁৱে প্ৰেছাৰ দি শিকোৱা নাই। হয়তো আমি কওঁ ন, কিছুমান বেবী বংশগতভাৱে আহে, কিছুমান নলেজ বা এক্টিভিটি। আৰু আপোনাৰ আমি যে কওঁ গন্ধৰ্ব বিদ্যা। গতিকে কিছুমান গন্ধৰ্ব বিদ্যা, আৰু আমি কেতিয়াবা কওঁ যে ভগৱানৰে দান, ভগৱানেই দিছে। আৰু গতিকে আমিও ভাবি লৈছোঁ যে আমাক এটা ভগৱানে ভাল উপহাৰ দিছে।
পিতৃ মাতৃ হিচাপে আমি মানে সুখী বৰ্তমানলৈ, আৰু সন্তানক লৈ সকলো পিতৃ মাতৃ সুখী হয়। কিন্তু তাইৰ লগত যে আমি কষ্ট কৰিব লগা হোৱা নাই, সেইটো এটা ভাল মানে এডভান্টেজেছ বুলিয়ে ক'ম। গতিকে কষ্ট কৰিব নালাগে। আৰু 1 নম্বৰ কথা, তাই কিবা এটা কথা ক'লে তাই পটককৈ কেটচিং কৰি ল'ব পাৰে। কেটচিং কেপাচিটিটো তাই খুব বেছি ভাল। একবাৰ ক'লে দুবাৰ বুজাই দিব নালাগে। আৰু যিটো মেমৰি পাৱাৰ, এই ভিডিঅ' মই আগত কৈছোঁ যে মেমৰি পাৱাৰটো তাই বহুত বেছি ভাল। তাই বহুত সময়লৈ তাই মনত থাকে। আৰু এক্সপ্লেইন কৰি যে কিবা এটা বস্তু তাই বুজি পোৱা নাই, গতিকে এক্সপ্লেইন কৰি ধুনীয়াকৈ তাক বুজাই দিম, নহয় ওলোটাই পাৰিলে তাইহে আমাক বুজাব চেষ্টা কৰে। নাজানো আৰু কিয় কেনেকৈ তাইৰ ইমান নলেজটো আহিছে, সেইটো কথা মই তো ক'ব নোৱাৰিম। আৰু তাই বিৰাট ফাষ্ট, সাংঘাতিক ফাষ্ট ছোৱালী, ইমান স্পীডি। কিবা এটা কথা ওলাল মানে আৰু সেই কামটো তাই কৰিবই লাগিব, আৰু তাই কৰেও। এনেকুৱা টাইপ যে কিবা ক'লে কৰিবই লাগিব, আৰু কৰেও। তাই সাংঘাতিক ফাষ্ট। এতিয়া ভগৱানৰ কৃপাত এনেকৈ থাকিলে আৰু ভাল হয় ভৱিষ্যতলৈ। কিন্তু আমি ক'ব নোৱাৰোঁ কালি কি হৈ যায়। স্কুলত দিয়াৰ পিছত ফিউচাৰ আপাৰ ক্লাছ যিমানে যাই থাকিব সিমানে তাই চেঞ্জ হ'বও পাৰে। আশা কৰোঁ চেঞ্জ নহওক, এনেকৈ থাকক, আমি এনেকৈ সুখী। আৰু মই তাইৰ ভিডিঅ'বিলাক দেখাইছোঁ, চাই ল'ব। আৰু তাই কিছুমান কুৱেশ্যন এনচাৰ কৈছিলে, যেনেকৈ হোৱাট ইজ ইয়ৰ নেম, হোৱাট ইজ ইয়ৰ ফাদাৰ্ছ নেম, বা ডু ইউ লাইক মিল্ক, এনেকুৱা টাইপৰ। আৰু চেণ্টেঞ্চ, লুক এট দ্য মুন। এনেও তাই ঘৰতো কেতিয়াবা আমাক কিবা কথা ক'লে, মা লুক, মা চি। তাৰমানে ইংলিছ টকিঙতে মানে কৈ দিয়ে তাই, মানে ইংলিছ টকিং কৰিবই খোজে। এটা দুটা ৱাৰ্ড যিখিনি জানে তাই ইংলিছতে ক'ব বিচাৰে, এনেকুৱা টাইপৰ। আৰু এটা কাম কৰিছিলোঁ মই, একচুৱেলি শিশুবিলাকে কিতাপ লৈ পঢ়িব নিবিচাৰে, গতিকে কিতাপ লৈ পঢ়োৱা বয়সো হোৱা নাই। কিছুমান পিকচাৰ মই ডাঙৰকৈ প্ৰিণ্ট কৰি আনিছিলোঁ, যেনে ধৰক বাটাৰফ্লাই, টেবুল, ফেন, এনেকুৱা টাইপৰ। মই যে ক'লোঁ ৱাৰ্ড এছ'চিয়েট বুলি, এনেকুৱা টাইপৰ মই পিকচাৰ কিছুমান মই প্ৰিণ্ট কৰি আনিছিলোঁ। একচুৱেলি কিনিবও পায়, ডাঙৰ একদম ৱালত মাৰি থ'ব পৰা কিনিবও পায়। কিন্তু কিছুমান তাই যিখিনি জানে আৰু সেইখিনি মই এক্সট্ৰাকৈ মই প্ৰিণ্ট কৰি আনিছিলোঁ, যাতে তাই জানাখিনি শ্ব' কৰিব পাৰে। সুবিধা হৈছিল মোৰ। একচুৱেলি কিনি আনিলেতো ইমান চিৰিয়েল নাথাকে, গতিকে তাই যদি ফাৰ্ষ্ট ৱাৰ্ডটো ক'ব, আৰু মাজৰ এটা ক'ব, আৰু লাষ্টৰ এটা ক'ব, গতিকে মই সেইকাৰণে তাই জানাখিনি মই নিজে প্ৰিণ্ট কৰি উলিয়াই আনিছিলোঁ ডাঙৰকৈ। এনেকৈ ৱাৰ্ডবিলাক, পিকচাৰ উইথ ৱাৰ্ড, এনেকৈ আনিছিলোঁ। আপোনালোকেও আনিব পাৰে আৰু কিনিবও পায়। অলপ ডাঙৰ হ'লে বাৰু কিনাখনেৰে চলি যায়। এই বেছি সৰু আছে ন, মানে কনফিউজ হৈ যাব বুলি মই তাই যিকেইটা ৱাৰ্ড প্ৰায় ঘৰত কৈ থাকে, তাই জানে, আমি গম পাওঁ, সেইকেইটা ৱাৰ্ড মই প্ৰিণ্ট কৰি আনি তাইক দিছিলোঁ। অলপ সুবিধা হৈছিলে সেইকাৰণে। আজি ভিডিঅ'টো হৰ্ষিতা শৰ্মা বেষ্ট হৈ গ'ল। একচুৱেলি বহুতে সুধি আছে না, ইমান প্ৰশ্ন উত্তৰ একেলগে, গতিকে ৰিপ্লাই দিয়াটো প্ৰব্লেম হয়। গতিকে আৰু কিছুমানে মোক কৈও আছে যে এটা ভিডিঅ' বনাব লাগে, এটা ভিডিঅ' যে ইমান সৰু, গতিকে একবাৰ চাব মন আছে তাই কেনেকৈ কি কৰিছিল, মতে ভিডিঅ' বনাব লাগে। বহুতে কৈ আছে যে শুনিব মন যায় তাইৰ কথাখিনি, এনেকৈ কৈ আছে। বডি পাৰ্টছো কৈছিল, বডি পাৰ্টছখিনি প্ৰায় কমপ্লিট কৈছিলে। গতিকে ইয়াতে মানে আমি ইনভলভ হোৱাৰ মেইন আঁৰত মানুহ ক'ব গ'লে হৰ্ষিতাৰ পাপা, মই, হৰ্ষিতাৰ ককা, এনেকৈ আৰু গোটেই ফেমিলি অলপ লগ হৈ তাৰমানে
যেতিয়া আমি তাইক সুধিছিলোঁ বা এইটো কোৱাচোন সেইটো কোৱা, এটা কথা আহিছিল, আমি সুধিছিলোঁহে দেই, শিকোৱা নাছিলোঁ। এইটো এটা মন কৰিবলগীয়া কথা। কেতিয়াবা শিকাম বুলি শিকোৱা নাই, কেতিয়াবা কিবা এটা কৈ দিলোঁ তাই মনত থাকি গ'ল। ৰাইমছটো ভাবোঁ আৰু স্কুলত দিলেতো এনেও শিকিবই ন, লাগিবই, কিন্তু তথাপি খেলি আছে টিংকল টিংকল লিটিল ষ্টাৰ এনেকুৱা টাইপৰ, জনী য়েছ পাপা, ছাপ'জ পাপাৰ লগত খেলি আছে, এনেকৈ তাৰমানে এইবিলাক বস্তু এনেই আৰু কৈ আছিলোঁ। তাৰপৰা তাই যেতিয়া মেমৰিটো হৈ গ'ল, তেতিয়া আমি ভাবিলোঁ একবাৰ আমি কিবা এটা কম্পিটিশ্যনত ট্ৰাই কৰোঁ নেকি, তাইক অলপ ইনভলভ, মানে আমাৰ লগত তাই আমি ইনভলভ হৈ গৈছে, মানে আমাৰ লগত কথাবিলাক তাই আগ্ৰহী, বিৰাট শিকিব ইচ্ছা কৰে, জানিব ইচ্ছা কৰে। তাই ইম্প্ৰুভমেণ্টটো আমি দেখিলোঁ, দেখি পেলাই ভাবি এনেকৈ তাইৰ এক্টিভিটি শ্ব' কৰিলোঁ। অকণমান এক্টিভিটি মানে তাই এক্সাৰচাইজ, বহুতখিনি এক্সাৰচাইজৰ অৱশ্যে জানে, এক্সাৰচাইজ দেখালোঁ। তাৰপিছত তাইৰ নলেজখিনি শ্ব' কৰিলোঁ। কালাৰ্ছ নেম কৈছিল, কালাৰ্ছ নেম 12টা কৈছিল, 12টা কৈছিল। কিন্তু মানে কি হয়, চব বস্তুৰে এটা লিমিট থাকে, এইটো এটা এক নম্বৰ কথা। চব বস্তুৰে লিমিট থাকে, যদি তাতকৈ কম হয় তেতিয়া তাই চিলেকশ্যন নহয়, আৰু তাতকৈ বেছি হ'লেও সিহঁতে কাটি দিয়ে, এনেকুৱা টাইপৰ। তাই যিখিনি ক'ব লাগে, মানে বেছিতো ল'ব নোৱাৰে ন, সেইটো কি হয়, বেবীটোক প্ৰেছাৰ দিয়াৰ দৰে হয়। মই গৌৰৱ কৰা নাই বা অহংকাৰ কৰা নাই, মই মানে কৈছোঁ কথাটো, তাই ইমানখিনিলৈ কৈছিলে, কিন্তু তাৰে ভিতৰত চিলেক্ট কৰি এটা বেবীৰ কাৰণে কি মানে কিমানখিনি লাগে সেইটোৰ ওপৰতহে তাহাঁতে ৰাখি লৈছে। আমাক মেইল কৰি জনাইছিলে যে আমি এইকেইটা অপশ্যন আমি চিলেক্ট কৰিলোঁ, মানে বাৰ্ডছ, এনিমেলছ, এনেকুৱা ৰাইমছ, এলফাবেট, ৱৰ্ড এছ'চিয়েট, নাম্বাৰিং, তাৰপিছত কালাৰ, বডি পাৰ্টছ, কেইটামান তাৰমানে চিলেক্ট কৰিছে, মানে ছাফিচিয়েণ্ট। 2 বছৰ 10 মহীয়া বেবী এটাৰ কাৰণে এইখিনি ছাফিচিয়েণ্ট। তাৰে ওপৰত তাই অলপ, আমিতো নাজানো ন কিমান, লিমিটটো আমি গম নাপাওঁ। আমাৰ মানে থিংকিং কি, আমি তাইৰ নলেজটো শ্ব' কৰিব লাগে, তাই চিলেকশ্যন হওক নহওক, তাইৰ আমি নলেজখিনি আমি জানো, শ্ব' কৰিব লাগে, শ্ব' কৰিছোঁ। কিন্তু কিছুমান বস্তু কাটা গৈছে, এনে কালাৰ্ছ নেমটো সিহঁতে ৰখা নাই কিয়, তাই ধুনীয়াকৈ কৈছে, ক'লে কি হ'ব, কিন্তু এটা বেবীৰ কাৰণে পচিবল নহয় ইমানখিনি নলেজ একেলগে শ্ব' কৰা। গতিকে আৰু ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত নামটো ৰেকৰ্ড হ'ব লাগিলে এটা এক্সট্ৰা অৰ্ডিনাৰী টেলেণ্টে বিচাৰে। এটা এক্সট্ৰা অৰ্ডিনেৰী টেলেণ্ট, একচুৱেলি এটা টেলেণ্টৰ ওপৰতে তাহাঁতে বেছ কৰে, আৰু কিছুমানে এক্সট্ৰা মানে অদ্ভুত কিবা এটা কৰি দিয়ে, তেতিয়াও হয়। আৰু যোনবিলাক অলপ বয়সত ডাঙৰ, আমাৰ হৰ্ষিতাই যিখিনি কথা কৈছিল, এইখিনি যদি 4 বছৰ বা 5 বছৰৰ শিশু এটা ক'লে হয়তো চিলেক্ট নহ'ল হয়, কাৰণ 4 বছৰ 5 বছৰৰ পৰা অলপ বেছি আশা কৰে, মানে এনেকুৱা টাইপৰ তাইৰ বয়স হিচাপে তাই ক'ব পাৰিছে, গতিকে তাই চিলেকশ্যন হ'ল। মই ভাবোঁ মোৰ কথাখিনি আজি ক্লিয়াৰ হ'ল। বহুতৰ মানে প্ৰশ্নৰ সন্মুখীন হৈ আছিলোঁ বাবে মই আজি ক্লিয়াৰ কৰি দিলোঁ। তাইক কেনেকৈ শিকাইছিলোঁ, কমপ্লিট ভিডিঅ' এটা মোৰ বনোৱা আছে, মই লিংকটো দিছোঁ, চাই ল'ব, ডেছক্ৰিপশ্যনত দিয়া আছে। গতিকে শিশুবিলাকক কেতিয়াও প্ৰেছাৰ দিব নালাগে, অলপ বুজা হ'লে, জানা হ'লে নিজে নিজে জানিবয়ে। সিহঁতক খেলাৰ মাধ্যমেৰে আপুনি শিকাব পাৰে, ক'ব পাৰে, শিকিলে নিশিকিলেও কিবা এটাতো, আপুনি 3টা ৱাৰ্ড কৈছে, এটাতো শিকিব। এনেকেই কেতিয়াবা বাহিৰত বহি আছোঁ, তাতেই কিবা এটা গৰু দেখা পালোঁ, তাইক তেতিয়া সুধি দিওঁ ন, হোৱাট ইজ দিছ, তাই তেতিয়া কৈ দিয়ে দিছ ইজ এ কাউ। এনেকেই আৰু চিম্পুল, একদম ভেৰি চিম্পুল। মানে তাইক যে একদম ৰেকৰ্ড হ'ব লাগিব, গতিকে তুমি পঢ়া, তুমি এইটো কোৱা, এনেকুৱা টাইপৰ প্ৰেছাৰ একদমেই দিয়া নাই, আৰু দিয়াটো উচিতো নহয়। কাৰণ ইমান তাহাঁতৰ পাৱাৰ নাথাকে বা ইমানখিনি নলেজো নহয় ন, যি প্ৰেছাৰ দিলে কিবা এটা ক'ব। সিহঁতৰ গাত বহুত প্ৰেছাৰ পৰে, ব্ৰেইনত প্ৰেছাৰ পৰে। ব্ৰেইনত প্ৰেছাৰ পৰা কাম কৰিব নালাগে, নিজে নিজে যি শিকে সেইটোৱে বহুত। আৰু এটা কথা, আমাৰ হৰ্ষিতাই কাৰ্টুন চায়,
টিভিতকৈ বেছি মোবাইল চায়। মোবাইল চালেও শিশুটোৱে কি চাই আছে সেইটোৰ ওপৰত আমি পিতৃ মাতৃবিলাকে গুৰুত্ব দিয়াটো বহুত বেছি দৰকাৰী। আজিকালি কাৰ্টুনবিলাক এনেকুৱা হৈ থকা নাই যে এই পগো বা এনেকুৱা বিভিন্ন গেম টাইপৰ কাৰ্টুন, এনেকুৱা নহয়, এডুকেশ্যনেল টাইপৰ কাৰ্টুনো আছে, লগতে উইথ প্লে আছে। এডুকেশ্যনেল কিবা এটা পাই যায়, লগতে প্লেখিনিও থাকে। এনেকুৱা ধৰণৰ কাৰ্টুন চিলেক্ট কৰিহে মই ভাবোঁ শিশুক দেখুৱাব লাগে। তাইক সৰুৰ পৰা যি কাৰ্টুন চাইছিলে, যিখিনি দেখাইছোঁ, এনেকুৱা টাইপৰ পগো টাইপৰ কাৰ্টুন তাই চোৱা নাই। আৰু বা কি পটলু কিবা এটা কি মাতু পটলু নে কি কিবা এটা আছে নহয়, মই ইমান ভালকৈ নাজানো, মটু পটলু, সেইটো তাই চোৱা নাছিল। তাই তাৰমানে চব কিবা অলপমান এডুকেশ্যনেল টাইপ, অলপমান প্লে এনেকুৱা টাইপৰ, বেছি মাৰা মাৰি যুদ্ধ টাইপৰ কাৰ্টুন চোৱা নাছিল, দিয়াও নাছিলোঁ। যাতে কিবা এটা শিকিব পাৰে। কাৰ্টুনটো চোৱাৰ ফলত যদি কিবা এটা শিকে তেতিয়া বেয়া নহয়, সেনেকৈ ভাবি এডুকেশ্যনেল লাইন থকা কাৰ্টুনবিলাক দিছিলোঁ। গতিকে বিভিন্ন ধৰণৰ কাৰ্টুন পায়। গতিকে অলপমান পিতৃ মাতৃ হিচাপে সেইখিনি চালেও বহুতখিনি আমাৰ বেনিফিট হয় বুলি ভাবোঁ। এইটো কি? কোনটো ট্ৰেইন? এইটো এইটো কি? হেলিকপ্টাৰ। এইটো এইটো গুড। এইটো এম্বুলেন্স। এইটো আৰু ট্ৰেন্সপৰ্টেশ্যনো কৈছিল। ট্ৰেন্সপৰ্টেশ্যন গাড়ী চাইকেল চব মিলি 12খন নে 13খন কৈছিলে। এইটো ট্ৰেন্সপৰ্টেশ্যনখিনিও তাই ক্লিয়াৰ হৈছিলে। এইটো হেলিকপ্টাৰ। এইটো চাইকেল। আৰু কি আছে মা? এইটো ট্ৰেক্টৰ। গুড। মা এইটো কি? চিৰিক্সা। চিমেণ্ট মিক্সাৰ। এইটো এইটো কি? বোট। আৰু এইটো কি? আজিকালি মেক্সিমাম শিশুৱে মোবাইল চায়ে, গতিকে কিতাপখন উলিয়ালে ক'ব নিবিচাৰে। চ' কিতাপৰ পৰা কিছুমান পিকচাৰ মই মোবাইলত উঠাই লৈ এনেকৈ সুধিছিলোঁ, এই এনিমেল নেম কৈ আছে দেখিছেনে? এই যিহেতু কিতাপখন উলিয়ালে চব শিশুৰে এনেকুৱা, এইটো এটা প্ৰচেছ হয়। ভিডিঅ' দেখি আপোনালোকে গমেই পাইছে ন, আমাৰ হৰ্ষিতা কিমান উৎপতীয়া, ক'ত কেনেকৈ য'তে যেনেকৈ থাকে সেনেকৈ যে মই শিকাওঁ বুলি কৈছোঁ। এই দেখিছে কেতিয়াবা তলত পাকাত বহি আছে, কেতিয়াবা বাহিৰত বহি আছে, য'ত যেনেকৈ থাকে সেনেকৈয়ে মানে তাইক মই আগত বস্তুবিলাক কৈছিলোঁ। শিশুবিলাকৰ জাগাটো চেঞ্জ কৰি দিলে মাইণ্ডটো চেঞ্জ হৈ যায়, সেইটো কাৰণে। গোটেই ভিডিঅ' নাই আৰু গোটেইখিনি দেখুৱাটো পচিবলো নহয় এটা ভিডিঅ'ত। গতিকে 20 মিনিট দীঘল হ'লে আজি ভিডিঅ'টো লঙে হ'ল। যিখিনি আছিল মোৰ তাত অকণমান দেখাই দিছোঁ। গতিকে তাইক বহুতে চাব বিচাৰি আছিল, একচুৱেলি তাই চাব বিচাৰি আছিল কাৰণে অকণমান ভিডিঅ'। যিহেতু মই ৰাইজৰ দাবীত বনালোঁ, যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে কি হয়, কোনোবাই নিশ্চয় উৎসাহ পাব। শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব মই কি ক'লোঁ, ভালে ক'লোঁ নে বেয়াই ক'লোঁ, ঠিকে ক'লোঁ নে নাই। আৰু যদি আজি কোনোবাই প্ৰথম চাইছে মোৰ চেনেলটো, ছাবস্ক্ৰাইব কৰি দিব।
তেতিয়া নেক্সট ভিডিঅ'টো সোনকালে পাব। ধন্যবাদ।